Young population মানে below 40 কেতিয়াবা even below 32 heart block দেখা পোৱা যায় চিকিৎসা বিজ্ঞানীসকলৰ কাৰণে স্পেশালি পোস্ট কোভিড ইৰাত এই যে হাৰ্ট ব্লকৰ সংখ্যা ইন ইয়ং পপুলেশ্যন ইমানেই বাঢ়িছে যে হেতু এটা চিন্তনীয় কাৰণ হৈ পৰিছে নমস্কাৰ মই ডক্টৰ জ্যোতিপ্ৰসাদ কলিতা মই আইচুন্দৰা সুপাৰ স্পেশালিটি হস্পিটেলৰ হাৰ্ট সাৰ্জাৰী বিভাগৰ চিফ হওঁ আৰু মোৰ ডে টু ডে প্ৰেক্টিছত আমি যথেষ্ট সংখ্যক পেশেন্ট পাওঁ যিসকল পেশেন্ট আহে হাৰ্ট ব্লকৰ কাৰণে ট্ৰিটমেন্ট ল'বৰ কাৰণে আৰু আজিকালি এটা ট্ৰেন্ড এটা দেখা গৈছে যেটো আজিৰ পৰা 5 বা 10 বছৰ আগতে কম আছিল যে ইয়ং পপুলেশ্যন মানে below 40 কেতিয়াবা even below 32 হাৰ্ট ব্লক দেখা পোৱা যায় এতিয়া আমাৰ চিকিৎসা বিজ্ঞানীসকলৰ কাৰণে স্পেশালি পোস্ট কোভিড ইৰাত এই যে হাৰ্ট ব্লকৰ সংখ্যা ইন ইয়ং পপুলেশ্যন ইমানেই বাঢ়িছে যে হেতু এটা চিন্তনীয় কাৰণ হৈ পৰিছে আৰু যথেষ্ট ধৰণৰ ৰিসাৰ্চ এটো বিষয়ত অলৰেডি হৈ আছে যদিও কনক্লুসিভলি একোকে ক'ব পৰাকে হোৱাগে নাই তথাপিও কেইটামান ইম্পৰ্টেন্ট ফ্যাক্টৰ যিকিটাই এই হাৰ্ট ব্লক প্ৰসেসটো ইন ইয়ং এজত কন্ট্ৰিবিউট কৰিব পাৰে বুলি ভাবা হৈছে in our country's context আমি important যিবোৰ ফ্যাক্টৰ আছে সেইবোৰৰ ভিতৰত আমি ধৰিব পাৰো প্ৰথমতে আহিছে ডায়াবেটিস যে আজিকালি খুব কম বয়সতে ডায়াবেটিস ৰোগটো দেখা যায় আৰু ইণ্ডিয়া ইজ বিকামিং দ্য ডায়াবেটিস ক্যাপিটাল অফ দ্য ওয়ার্ল্ড so diabetes to ami janu je is related to the increase sugar intake or karone hoy so gotike daily eta matra eta dhori dise wh je iman khini sugar jan manhue lobo pare daily up to 30 grams of sugar leke acceptable hoy jikono ejon adult manhur karone eta jikono karonate jodi particular patient jan বা particular লৰাজন বা young population যদি increase in intake of sugar কৰি আছে especially তেওঁলোকৰ family history of diabetes আছে তেনেহলে তেওঁলোকৰ more risk of having a heart disease number 2 factor আহিলে cholesterol বা fatty dietৰ ক্ষেত্ৰত আমি খুব কেয়াৰফুল হ'ব লাগিব যে ইন্টাৰেষ্টিং কথা এটো যে যিবোৰ আমাৰ তেজৰ নলি আছে যিবোৰে হাৰ্টক সাপ্লাই কৰে এটা কম বয়সতে 10-20 বছৰ বয়সতে এটা ব্লকেজ প্ৰসেসটা ষ্টাৰ্ট হয় কিন্তু সেই ব্লকেজ প্ৰসেসটো একদম সামান্য থাকে যদিহে বেলেগ ফ্যাক্টৰে তাতে এক নকৰে যদি প্ৰেসিপিটেটিং ফ্যাক্টৰ ধৰক ফেটি ডায়েট যদি বেছিকৈ ইনটেক কৰিছে স্পেশালি স্যাচুৰেটেড ফেটি ডায়েট যেটো মোস্টলি আমি ৰেড মিটত পোৱা যায় তো সেই ফেটি ডায়েটৰ ইনটেকটো যদি বেছিকৈ হয় তেতিয়া হলে আৰ্লি হাৰ্ট ব্লকেজ হোৱাৰ পসিবিলিটি থাকে নেক্সট আহিলে সেডেন্টাৰী লাইফষ্টাইল যদি পাৰ্টিকুলাৰ পেশেন্ট গৰাকীয়ে যদি কোনো ধৰণৰ ফিজিক্যাল এক্টিভিটিত ইমান এক্টিভলি ইনভলভ নহয় অফিস জবত মোস্টলি ইনভলভ থাকে তেওঁলোকৰ সাৰ্কুলেশনটো টু সাম এক্সটেন্ট কম্প্ৰমাইজ থাকে যিবোৰৰ ক্ষেত্ৰত হাৰ্ট ব্লক আৰ্লি ষ্টেজত দেখা যায় আৰু এটা খুব ইম্পৰ্টেন্ট ফ্যাক্টৰ যেটো আমি সকলোৱে এভয়েড কৰিব লাগে হেতু হৈছে স্মোকিং ইজ এ ভেৰি মেজৰ কালপ্ৰিট of heart disease and heart blockage আৰু smoking and high fatty diet intake these are bad factor is a cocktail of to kill a person so gotike smoking to avoid koribo lage especially family history jihokolor family history heart disease ase ba diabetes ase ba hypertension ase so hehokolor family history thaka hokole aru carefully nijor life to agbarai loi jabo lage hypertension are a important factor যে আজিকালি দেখা যায় খুব কম বয়সতে এন্টি হাইপাৰটেনসিভ ট্যাবলেট লবলগীয়া হয় আৰু সেই বস্তুটো এভয়েড কৰিব কাৰণে এটা সিম্পল মেজাৰ WHO ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনে আমাক ৰিকমেন্ড কৰিছে হেতু হৈছে যে ডেইলি ইনটেক অফ salt should not be more than 5 gram per day so যিকোনো উপায়েৰে salt intake to কম ৰাখিব লাগে
সল্ট ইনটেকটো কম ৰাখাৰ লগে লগে প্ৰেছাৰটো কম থাকিব প্ৰেছাৰ কম থাকিলে হাৰ্ট ব্লক বা হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনাটো কম থাকে আৰু এটা খুব ইম্পৰ্টেণ্ট ফেক্টৰ যিটো মই ভাবোঁ পাৰ্চনেলি সেইটো হৈছে ৱৰ্ক ৰিলেটেড বা জব ৰিলেটেড ষ্ট্ৰেছ এই যিটো ষ্ট্ৰেছ আমাৰ দৈনন্দিন জীৱনত বাঢ়ি গৈ আছে সেই ষ্ট্ৰেছটোৱে এই গোটেই ফেক্টৰবোৰৰ লগত লগ লাগি আমাৰ হাৰ্ট ব্লকৰ যিটো সংখ্যা ইন আৰ্লি ষ্টেজ সেইটোত হেৰি কৰিছে বুলি ভাবিব পৰা যায় চ' দৰ্শকসকলক মই এইটোৱে ক'ম যে যিকেইটা আমাৰ পচিবল কালপ্ৰিটছ হাৰ্ট ডিজিজৰ কাৰণে ডায়েবেটিছ হওক হাইপাৰটেনশ্যন হওক ফেটি ডায়েট হওক ৰিডিউচ ইনটেক অফ কলেষ্ট্ৰল কৰিব লাগিব আৰু ডেইলি ফিজিকেল এক্টিভিটিটো মেইনটেইন কৰিব লাগিব আৰু যিমান পাৰি এটা ষ্ট্ৰেছ ফ্ৰী এনভাইৰনমেণ্ট আহিবৰ কাৰণে চেষ্টা কৰিব লাগে